হেল্ল' এভৰিৱান, পুনৰবাৰ স্বাগতম জনাইছোঁ অসমীয়া পাকঘৰলৈ। আৰু মই মুনমি আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ বহুত টেষ্টি আৰু সহজতে হোৱা এটা লাডু ৰেচিপি। তেনেহ'লে চাওঁ বলকচোন এই লাডুটো বনাবলৈ মইনো কি ব্যৱহাৰ কৰিছোঁ। আজি মই আপোনালোকৰ আগত বনাব লৈছোঁ বেচনৰ লাডু। বেচন লৈছোঁ মই চাহ খোৱা কাপেৰে 3 কাপ, সৰু চাহ খোৱা কাপেৰে। আৰু ঘিউ লাগিব। ঘিউ পৰিমাণটো অকণমান বেছিকৈ দিলে ভাল হয় ভাজোতে খাবলৈ লাডুটো। আৰু চাহ খোৱা কাপেৰে আধা কাপ মই মিহি কৰি লোৱা চেনি ব্যৱহাৰ কৰিম। দেখিছেনে, এই কাপটোৱে লৈছিলোঁ মই জোখটো। আৰু ড্ৰাই ফ্ৰুইটছ লাগিব, আপোনালোকে যিকোনো ব্যৱহাৰ কৰিব পাৰে। মই কাজু লৈছোঁ। আৰু তাৰ লগতে লাগিব পাউডাৰ গাখীৰ। আপোনালোকে যিকোনো পাউডাৰ গাখীৰ ইয়াত ব্যৱহাৰ কৰিব পাৰে। এতিয়া আমি ৰেচিপিটো বনাবলৈ আৰম্ভ কৰোঁ। গেছটো জ্বলাই মই ফ্ৰাই পেন এখন পাতি দিছোঁ। আপোনালোকে ইচ্ছা কৰিলে ইয়াত কেৰাহীও ব্যৱহাৰ কৰিব পাৰে। আৰু এতিয়া পেনখন গৰম হোৱাত মই তাত ঘি দি দিম। ঘি মই 6-7 চামুচমান দিছোঁ। এতিয়া ঘিউখিনি দিয়াৰ পাছত অকণমান গৰম হ'লে আমি বেচনখিনি লগতে দি দিম। কাৰণ বেছিকৈ যদি ঘিউখিনি গৰম হৈ যায়, আমি বেচন তেতিয়া দিলে দেৰি যাব পাৰে আৰু তেতিয়া লাডুটোৰ টেষ্টটো বেয়া হৈ যাব। এতিয়া বেচনখিনি দি আমি লাহে লাহে কম জুইতে ভাজি থাকিম যেতিয়ালৈকে বেচনখিনি সম্পূৰ্ণ ৰং সলনি হৈ নাযায় আৰু এটা ধুনীয়া সুগন্ধ নোলায়। এতিয়া আমি কম জুইতে বেচনখিনি ভাজি থাকিম যেতিয়ালৈকে বেচনখিনি সম্পূৰ্ণ ৰংটো সলনি হৈ নাযায়। আৰু মই দেখুৱাৰ দৰে চামুচেৰে সৰু সৰু লাডুবিলাক ভাঙি দিছোঁ আৰু দেখুৱাইছোঁ আপোনালোকক। সম্পূৰ্ণ কালাৰটো সলনি হৈ গ'ল, মানে বেচন ভজা হৈ গ'ল। আপোনালোকে অকণমান মুখত খাই চাব, যদি তিতা তিতা ভাৱটো নাহে তেতিয়া বেচন হৈ গ'ল বুলি আপোনালোকে গম পাব। আৰু এতিয়া যিখিনি কাজু মই পিহনাত পিচি লৈছিলোঁ, সেই কাজুখিনি দি দিম। কাজুখিনি দি 5 মিনিটমান আমি ভাজিব লাগিব যাতে বেচনৰ লগত কাজুখিনি মিলি যায়। এতিয়া ভজা হৈ গ'ল। মই এখন প্লেটত উলিয়াই লৈছোঁ গোটেই বেচনখিনি। আৰু এই বেচনখিনি আমি এতিয়া গাখীৰ মিহলাম। মই প্ৰায় 5 চামুচ গাখীৰ দিছোঁ। গাখীৰ দিওঁতে এটা কথা মন কৰিব, বেচনখিনি যাতে বেছি গৰম হৈ নাথাকে। যদি বেছি গৰম হৈ থাকে তেতিয়া গাখীৰ মিহলালে অলপ বেয়া হ'ব পাৰে। সেইকাৰণে অকণমান ঠাণ্ডা হ'লত মিহলাব। এতিয়া গাখীৰ মিহলোৱা হৈ গ'ল। এতিয়া আমি যিখিনি চেনি পিচি ৰাখিছিলোঁ, চেনি তাত মিহলাম। হাতেৰে অলপ অলপ দি পানি ভালদৰে মিক্স কৰিব লাগিব। সকলোখিনি দেখিছেনে, মিক্স কৰা হৈ গ'ল। আৰু এতিয়া আমি ইয়াত লাডু বনাম। লাডু বনাবলৈ মই গাখীৰ লৈ লৈছোঁ এটা কাপত। আৰু দেখুৱাৰ দৰে চামুচেৰে 3-4 চামুচমান দি এতিয়া আমি লাডু বনাম। গোটেইখিনি একেলগে সানি নল'ব, অলপ অলপকৈ সানিব। দেখিছেনে, মোৰ এটা লাডু হৈ গ'ল। বহুত সোৱাদ লগা হয় লাডুটো খাবলৈ আৰু বহুত কম সময়ৰ ভিতৰতে হৈ যায়। আপোনালোকে ঘৰত সকলোৱে ট্ৰাই কৰি চাব। বহুত এটা ইউনিক ৰেচিপি হয়, সকলোৱে ভাল পাব। যদি মোৰ এই ইউনিক আৰু টেষ্টি আৰু কম সময়ৰ ভিতৰতে হোৱা লাডুটো ভাল লাগিলে, তেনেহ'লে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। মই আকৌ লগ পাম নতুন নতুন ৰেচিপিৰ সৈতে। তেন্তে আজিলৈ আহোঁ, ধন্যবাদ।